কৌশিক, নৱ আৰু ৰাতুল তিনিজন সৰুকালৰ পৰাই বন্ধু। কৌশিকে হঠাৎ চাকৰি এটা পালে। সি চাকৰিটো পাই এদিন হঠাৎ ঘৰলৈকে আহিল। আহিয়ে সি নৱক লগ পালে, ৰাতুলক লগ পালে। লগ পাই গোটেইকেইজনে দোকানত বহি আলোচনা কৰে। এতিয়া আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। অ' ভাই, কোনদিনা আহিলি তই? কালি ৰাতি আহিলোঁ ৰ। কি খবৰ? ভালে। বাকী খবৰ কি? এই আমাৰ দৰে দুখীয়া মানুহৰ ক'ত ভাল খবৰ হ'ব আৰু। কিবাকৈ দোকান দি চলি আছোঁ তিনিআলিতে। কিয় তই এনেকুৱা ক? যোৱা বছৰ মই কিবাকৈ চাকৰিটো পালোঁ কাৰণে মই ধনী হৈ গ'লোঁ, আৰু তই সৰুকৈ দোকানখন দিয়াৰ কাৰণে তই দুখীয়া হৈ গ'লি। সেইটো কথা নহয় বে। চা ভাই, সৰুৰে পৰা আমি একেলগে ডাঙৰ দীঘল হৈছোঁ, একেলগে খেলা ধূলাও কৰিছোঁ। এতিয়া তই এনেকৈ ক'লে কেনেকৈ হ'ব কচোন? মই সেইটো কোৱা নাই। মই আগৰ পৰাই বন্ধু আছিলোঁ আৰু আগলৈকে বন্ধু হৈ থাকিম। তই ইমান মন মাৰি নাথাকিবি। দে তই এটা কথা পাতি থাকিব নালাগে, মোৰ দেৰি হ'ব দোকানত গ'লে বে। মই যাওঁ দোকানত। ৰ ময়ো যাওঁ তোৰ লগত একেলগে। ব'ল তাতে অলপ আড্ডা পিটো গৈ। ব'ল। দে তই দোকান খোলা মানে মই চকৰ পৰা আহোঁ। দে যা চাই আহোঁ। যা দে আহি আছো দে। যা আলু আছে, কিমান লাগে? তাতে আছে দে, বাছি দিওঁ কিমান লাগে। আমচোন ফোনতে দিম যা। আলুটো বাছি আন। বেছি হ'ব এইখিনি লৈ যা। লৈ যা ৰাজু, লৈ যা। বুজি দে। আৰু কি লাগিব? চিপছে বাঢ়ি যাচ্ছে লবি যা প্ৰায়। দে হ'ব দে। মাছ নানিলি কিয়? এই বজাৰত সৰু মাছ ওলাইছে, মাই বাচিবলৈ দিগদাৰ পাব নহয়, সেইকাৰণে নানিলোৱে। ঘৰত গেলে চলতি মানে মাছখিনি আনিলে তাকো নাপেলি, বেয়াই লাগিল আৰু উপায় নাই। কৌশিক নেকি এইটো? নৱ, ক'ৰপৰা আহিলি তই? গুৱাহাটীৰ পৰা আহিলো। গুৱাহাটীৰ পৰা আহিলি? কোনদিনা আহিলি তই? মই যোৱাকালি আহিলো ৰাতি। বাকী তই বিয়া বাৰু নাপাত নেকি? কি ভাবিছ? দুখীয়া মানুহ, ক'তনো ছোৱালী পাম? বাকী আমাৰো পইচা পাতি বেছি নাই। খুৰাৰো বেমাৰটো বেছি মাজে মাজে হৈ থাকে, পইচা পাতিবিলাক খৰচ হৈ থাকে। পিছত ভাবিছোঁ ঘৰৰ পিনটো বনাই থৈ দিওঁ, বাকী বিয়াখন পিছত পাতিম বুলি। মানুহৰ জীৱনততো দুখ থাকিবই, বাকী দুখৰ পিছতে সুখ আহিব। তই ইমান ভাবি নাথাকিবি আৰু। কি মাজনী? সংগীতকো ফোন কৰিলোঁ, তাই আৰু মই মিলি চকৰ পৰা আহোঁ, পাৰ্লাৰতো যাব লগা আছিল। চকত যাবি? যা বাৰু, আজিকালি দিনকাল সিমান ভাল নহয়। আহোঁতে অলপ সোনকালে আহিবি। হ'ব দিয়া দেউতা, সোনকালে আহিম। 100 টকা এটা লাগিছিল। চা মাজনী, টকা পইচা যধে মধে খৰচ কৰা বস্তু নহয়। মাজনী, তোৰ বাবে 2 টকা পইচা লৈ গতিকে পইচাবোৰ অলপ চাই চিতি খৰচ কৰিবি।
ঐ ৰাতুল কি অ' তই চিনি পোৱা নাই নেকি? এতিয়া মই ভূপেন দাসৰ ছোৱালী যে তই যে সৰুতে একেলগে যি নদীত যি সেই কৰিছিলি মানে তই যে গল্টা মাত দিছিলি সেইটো কথা কৈছোঁ বুজি পাইছা? তই বৰ কথা কোৱা নাছিলি আজিকালি নে তোৰ কিবা হেৰি লাগিছে হা? তই চিনি পোৱা নাই নেকি? নাই সৰুতে দেখিছিলোঁ এতিয়া ডাঙৰেই হ'ল কেনেকৈ চিনি পাম? ক'ৰ বা ল'ৰাজন দেখিবলৈ ইমান ধুনীয়া কিবাকৈ নহ'লে কিবাকৈ কণ্টেক্ট কৰিব লাগিব মই এটা চুমিক ফোনে কৰি লওঁ চুমি কি কৰি আছা? এই পাকঘৰৰ কাম কৰি আছোঁ অলপ মাইনা আহিছে আজি যে দেখিছিলোঁ ল'ৰাজন কি কিয় তোৰ কিবা হ'ল নেকি? কিবা হৈছে ৰ গম পাইছোঁ মই দেচোন কওঁ মোক ধেত নাই ৰ এনেহে সুধিছোঁ মই দে হ'ব দে পিছত কথা পাতি আছোঁ মোৰো এই কামখিনি কৰি লওঁ দে অ' মা আছো বাবা অ' মা অলপ চাহ বনাবিচোন মই চাহখিনি বনাওঁ মানে তই ৰুমতে বহচোন চাহখিনি খা বাবা মা এটা কথা আছিল ক'ব লগা কি কথা বাবা কচোন ক মা মোৰ এজনী ছোৱালী ভাল লাগিছিল ক'ৰ ছোৱালীয়ে বাবা ৰাতুলতৰ চুবুৰীৰে মা তই ক'ত দেখিলি ৰাতুলৰ দোকানত বহি থাকোঁতেই তাইক দেখিলোঁ তোৰ যদি ভাল লাগিছে মোৰ ক'ব লগা একো নাই মাথো চাবি ছোৱালীজনী ব্যৱহাৰ পাতি কেনেকুৱা তুমি চিন্তাই নকৰিবা মা চাবাচোন তাইক মই তোমাৰ বোৱাৰী কৰিমেই দে হ'ব দে তই অলপমান টিভিকে চাওঁ মই ভাত বনাম দে হ'ব দে কোৱা মানে মই তোমাক এটা কথা বহুত দিনৰ পৰা কম বুলি ভাবি আছোঁ ভয়ো লাগে মানে মই তোমাক ভাল পাই পেলাইছোঁ ঐ নাম্বাৰটো মানে ভাল আছিল অ' মা মই অলপ দোকানৰ পৰা আহোঁ ৰ ফুটবাইলি কলম দিছোঁ মোক কলম কিয় লাগে
অঁ এই নহ'লে চাহকে খাওঁ দে চাহ খাবি নেকি নাই দে ভাই আজি নাখাওঁ মাও ঘৰত অকলেই আছে দে মই যাওঁ দেই এতিয়া নম্বৰটোতো মোবাইলত ছেভ কৰি ল'লোৱেই লগতে অন্তৰতো কৰি ল'লোঁ আৰু এতিয়া এইখনত দৰকাৰ নাই নাম্বাৰটো পালোৱে যেতিয়া তাইক এবাৰ ফোন কৰি চাওঁ কি বা কৰি আছে হেল্ল' অঁ চিনি পাইছেনে ঐ ৰাতুলৰ দোকানত যে নম্বৰটো দিছিলা অঁ তুমিয়ে নেকি মই ভাবিছিলোঁৱে তুমি ফোন কৰিবা বুলি